আজি অসমৰ গণতান্ত্ৰিক যি ইতিহাসত আৰু বিটিআৰ অঞ্চলৰ কাৰণেও ঐতিহাসিক দিন আৰু এই বিশেষ দিনটোৰ কাৰণে যি সিদ্ধান্ত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছিলে ইয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। অসমৰ বিভিন্ন সময়ত বিভিন্ন জাতি জনগোষ্ঠীৰ অস্তিত্ব সংগ্ৰামবিলাক হৈছে। বড়োলেণ্ড ৰাজনৈতিক অধিকাৰৰ কাৰণে বহুত দীঘলীয়া এটা সংগ্ৰাম হৈছে আৰু সেইখিনি সময়ত ইনক্লুচিভ নহয় এক্সক্লুচিভ কিছুমান পলিটিকেল পলিচিছবিলাকৰ কাৰণে বহুতে বঞ্চিত লাঞ্ছিত অনুভৱ কৰিছিলে। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত এটা ইনক্লুচিভ সমাজ গঢ়াৰ কাৰণে সকলো অঞ্চলটো একেলগে লৈ পেলাই আগবাঢ়ি যাবৰ কাৰণে সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা সম অধিকাৰ প্ৰদান কৰাৰ কাৰণে আৰু এই অঞ্চলবিলাকত স্থায়ী শান্তি স্থাপনা কৰাৰ কাৰণে বিভিন্ন পদক্ষেপ লৈ আহি আছে। আমি দেখিছোঁ যে 2020 চনত শান্তি চুক্তি হোৱাৰ পিছত যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী সকলোৰে প্ৰিয় এজন ডাইনামিক নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোকৰাঝাৰত আহি 7 ফেব্ৰুৱাৰী 2020 চনত কৈছিলে যে এই সময়ৰ পৰা আৰু বড়োলেণ্ডত কোনো আমাৰ মাসকলৰ বা আমাৰ ভনীসকলৰ চকুৰ পানী আৰু টুকুৰা নহ'ব, এই অঞ্চলত স্থায়ী শান্তি স্থাপন কৰা হ'ব, এই কথাটো কৈ গৈছিলে। আৰু সেই সময়ৰ পৰা আজিলৈকে আপোনালোকে দেখিছে যে বড়োলেণ্ডত স্থায়ী শান্তি আহি গ'ল আৰু এছেম্বলি বহিবৰ কাৰণে সবচে এটা সিকিউৰ্ড এটা পৰিৱেশ লাগে। আৰু আজি কোকৰাঝাৰত এছেম্বলি বহিব পাৰিছে মানে কোকৰাঝাৰখন যে বহুত সিকিউৰ্ড আৰু পিচ হৈ গ'ল ইয়াৰ এটা ডাঙৰ ইণ্ডিকেশ্যন। আৰু অসমৰ নেতৃত্বৰ যিটো চিন্তাৰ সলনি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো এটা ট্ৰেন্সফৰ্মেটিভ চিন্তা লৈ আগবাঢ়িছে, এই চিন্তাই অসমৰ ইণ্টিগ্ৰিটি অসমৰ সকলো জাতি জনগোষ্ঠীৰ মাজত সমিল মিলে বসবাস কৰিব পৰা আৰু একেলগে আগুৱাই যাব পৰা এটা ডাঙৰ পৰিৱেশ সৃষ্টি কৰিব। মই আজি এই কথাবিলাক উপলব্ধি কৰিছোঁ আৰু নেতৃত্বৰ পজিটিভ চিন্তাৰ কাৰণে এখন দেশ বা এখন ৰাজ্য আগবাঢ়ি যায়। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া যিহেতু কৈছে যে অসমখন ভাৰতৰ ভিতৰত এখন উন্নত ৰাজ্য হ'ব লাগিব আৰু বিটিআৰৰ 5টা জিলাও আমি পিছ পৰি থাকিব বিচৰা নাই। আজিৰ এই অসম এছেম্বলি বাজেট ছেশ্যনৰ প্ৰথম দিনা ইয়াত 6 শিডিউলৰ ওপৰত যিটো আলোচনা লৈছে, মই অসম এছেম্বলিৰ অধ্যক্ষ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এই আলোচনাৰ দ্বাৰা অকল মন্ত্ৰী বিধায়কে নহয়, এই আলোচনাৰ দ্বাৰা আমাৰ অসমৰ যিসকলে 6 শিডিউলৰ ওপৰত বহুত কথা বুজি পোৱা নাই আৰু 6 শিডিউলৰ ওপৰত ভুল ধাৰণা আছে, এইবিলাক দূৰ হ'ব আৰু অনাগত দিনত 6ষ্ঠ অনুসূচিত যিবিলাক অঞ্চল আছে 6 শিডিউল অঞ্চলবিলাক ষ্ট্ৰেংথেন কৰি এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক আগুৱাই নিয়াত সহায় কৰিব। চাওক, যিসকলে শান্তি নিবিচাৰে সেইসকলে সমাজক ভাল নাপায়, যিসকলে শান্তি নিবিচাৰে সেইসকলে মানৱ জাতিক ভাল নাপায়, যিসকলে শান্তি নিবিচাৰে সেইসকলে সৰ্বাংগীন উন্নয়ন বা নিজৰ অঞ্চলৰ উন্নয়নৰ কথাটো তেখেতসকলে কেতিয়াও মানে বিবেচনা নকৰে। তো সেইকাৰণে যি মানুহবিলাকে শান্তিৰ বিপক্ষে কথা কৈছে সেইসকলৰ সমাজৰ প্ৰতি কোনো দায়বদ্ধতা নাই আৰু সেইসকলৰ সমাজক আগুৱাই নিয়াৰ কোনো পৰিকল্পনা নাই, এইটো আমি দেখিবলৈ পাওঁ।